অ বিন্দু অ এইটো প্ৰচাৰ হ'ব লাগে নি প্ৰচাৰ হ'ব লাগিছিলে কি আৰু হৈ আছে কি আমাৰ অসমৰ এছাম ব্যক্তিয়ে ৰিলছ বনোৱাত লাগি গ'ল ফেচবুকত দিয়া লাগি গ'ল যিগৰাকী এই নাৰীগৰাকী এই যিগৰাকী দেখুৱাইছোঁ তেওঁ কি কৰিছে একফালৰ পৰা অসমীয়াৰ ভাষা অসমীয়াৰ কৃষ্টি সংস্কৃতি অসমীয়াৰ যিবোৰ মান মৰ্যাদা সেইবোৰ একেবাৰে শেষ কৰি দিছে ধূলিৰ লগত মিহলি কৰি দিছে আৰু আমাৰ এছাম তথাকথিত মানুহে ৰিলছ বনাব লাগে এতিয়া মোক ক'ব আপুনি বহুত বেছি কৰে কিবা কৰে কৰোঁ আমাৰ সুৰ এটা আমাৰ গান এটা কোনোবাই বেসুৰীয়াকৈ গাব অসমীয়া এটা শুদ্ধ নোকোৱাকৈ গাব তাক মই মূৰ্খ পাগল আখ্যা দিওঁ অভদ্ৰ আখ্যা দিওঁ অসমীয়াৰ ভাষা অসমীয়াৰ সুৰ এইবিলাকক কোনো কাৰণতে বিঘ্নিত হ'বলৈ আমি নিদিওঁ যাৰ অসমীয়াৰ জাতিটোৰ প্ৰতি যাৰ নিজৰ চেণ্টিমেণ্ট নাই যাৰ কোনো ধৰণৰ আৱেগ অনুভূতি নাই তেনেকুৱা ধৰণৰ মানুহবিলাকে এই সস্তীয়া গানবিলাকত ৰিলছ বনাই জনপ্ৰিয় কৰে প্ৰচাৰ হ'ব লাগিছিলে কি পীতাম্বৰ দেৱ গোস্বামীয়ে দিয়া ভাষণবিলাক এই যে শংকৰ উৎসৱত দিলে ভাষণবিলাক এইবিলাকহে প্ৰচাৰ হ'ব লাগিছিলে এইবিলাক আধ্যাত্মিক জগতৰ কথাবোৰ মানুহে শুনিলেহে সমাজখন এই যে মৰা কটা হত্যা এইবিলাকৰ পৰা ৰোধ পাব চেইন চুৰ ডকাইত কোনোবা হাজবেণ্ডে ৱাইফক মাৰা ৱাইফে হাজবেণ্ডক মাৰা এইবোৰ তেতিয়াহে বন্ধ হ'ব যদি আমাৰ আধ্যাত্মিকতা থাকে এই ধৰণৰ অশুভ গানবোৰ এইবোৰ কোনো হাস্যৰসিকো নহয় ই হাঁহিৰ ক্ষেত্ৰতো ব্যৱহাৰ নহয় এই মানুহজনীয়ে গোৱা গানবিলাক চব মানে মানসিক বিকাৰগ্ৰস্ত লোকেহে গায় আৰু মানসিক বিকাৰগ্ৰস্ত মানুহেহে এইবিলাক ৰিলছ বনায় বুলি ক'লেও ভুল কোৱা নহ'ব বুলি মই ভাবোঁ এই গানটো বিন্দু কা মূৰটো গাইছ তই কি কৰিছ এইবিলাক নকৰিবি আমাৰ অসমীয়াৰ কৃষ্টি সংস্কৃতিক ধ্বংসৰ পথেৰে যদি গাব ইচ্ছা আছে গাওক আমি সদায় শ্ৰদ্ধা জনাম আমি সন্মান জনাম আমি আমাৰ পৰিষদৰ সভাপতিলে আপোনাক মাতি আনি গামোচা পিন্ধাম যদি আপুনি আমাৰ সুৰবোৰ সুন্দৰকৈ গায় আমাৰ ভাষাটো সুন্দৰকৈ উপস্থাপন কৰে কিন্তু অশুভ বাৰ্তা অশুভ শক্তি অশুভ লগা বেসুৰীয়াকৈ নাগাব এইটো একদম মই কৈছোঁ সদৌ অসম জাতীয় উন্নয়ন পৰিষদৰ সম্পাদকে মই কৈ আছোঁ এতিয়া মই বৈকুণ্ঠ প্ৰিন্স হিচাপে কোৱা নাই অসমীয়া ভাষাৰ শ্ৰাদ্ধ নাপাতিব আপোনাৰ গান গাব মন আছে গাই থাকক কিন্তু এইবিলাক কি ভিন্দটো কি বিন্দু অসমত থাকি অসমীয়া শিকিব পৰা নাই নিলজ্জ নীলাজ বুলি ক'লোঁ ইয়াৰ কাৰণে কোনে মোৰ ওপৰত কি কৰে কৰি থাকক সঁচা কথা ক'লে 10খন কেছ দিব মই জনা আছে কিন্তু এইবোৰ যিসকলে কৰিছে এই ৰিলছ বনাই আছে যে তেখেতসকলকো কৈছোঁ অকণমান সৰুকৈ অকণমান জাতিটোৰ প্ৰতি এই কৃষ্টি সংস্কৃতিবিলাকৰ প্ৰতি মৰম স্নেহ অটুট ৰাখক নহ'লে আমি চব হেৰাই যাব অলৰেডি হেৰাইছেই মই বকি থাকিব লগা হৈছে মই কিয় বনোৱা নাই মোৰ জাতিৰ প্ৰতি মোৰ আইৰ মুখৰ ভাষাৰ প্ৰতি মৰম আছে আপুনিও শিকক আপোনাৰ শিশুটিকো শিকাওক যে কেনেধৰণে আমি গানবোৰ উপস্থাপন কৰিম মই বহুত ভাল মানুহ দেখিছোঁ বহুত ভদ্ৰ মানুহক দেখিছোঁ এই গানটোত ৰিলছ কৰি আছে লাজ নালাগেনে বাৰু আপোনালোকৰ কি ভাল গান এইটো ফটুৱাৰ শেষ বুলি ক'লোঁ এইটো একেবাৰে নিম্ন খাপৰ বুলি ক'লোঁ কথাবোৰ অকণ ভাবিব জয় অসম জয় গুৰু শংকৰ আকৌ লগ পাম আৰু ভিডিঅ'টো ভাল লাগিলে যদি শ্বেয়াৰ কৰি দিয়ক আৰু এনেকুৱা কাম কৰিব নালাগে শ্বেয়াৰ কৰাৰ আগতে লিখিব যে এইবোৰ কাম আমাৰ অসম বিৰোধী ভাষা বিৰোধী সংস্কৃতি বিৰোধী এনেকুৱা কাম কোনো কাৰণতে হ'ব নালাগে এইটো মই সকীয়াই দিছোঁ আপোনাক এইবোৰ এনেই ভাইৰেল কৰি নাথাকিব এইবোৰ ফটুৱা বস্তু ভাইৰেল কৰি যুৱ প্ৰজন্মক বিপদে পৰিচালিত নকৰিব